নমস্কাৰ, মই আছোঁ। কি খবৰ আপোনালোক? ভালে আছে? আজি ৰাতিপুৱা আহিলোঁ মাক দৰ্শন কৰবা। এটা ৰিজাৰ্ভ পাইছিলোঁ, আহিলোঁ। তাৰপিছত আৰু এটা ৰিজাৰ্ভ হ'ল, এইটো মই গৈ আছোঁ উৰপদ বুলি। এতিয়া ইহঁতে বোলে উৰপদত লৈ ঘূৰালোঁ অলপ। ইহঁতে এতিয়া লাইফ জেকেট পিন্ধিব লাগছে। ইহঁতে যাব মানে এই বিলৰ মাজলৈকে যাব, এই যে তালৈকে যাব আৰু। তাত গ'লে 50 টকা টিকেট লয়। ইহঁতে কল আছে লাইফ জেকেট পিন্ধি। ভালে কৈছে চিষ্টেমটো, জেকেট চেকেট পিন্ধাই দিয়া ৰিক্সটো লৈছে আৰু ভাল লাগে। ৰ'দ বহুত দিছে। এই যে ইহঁতে গৈ আছে 4জন মানুহ। ইহঁতে 2জন মানুহে ভয় কৰে উঠবা। কি ভয় আছে? পানী আছে ধৰ, এতিয়া পানী ইমান বেছিও নহয়, অলপ কম, 1 বুকমান হ'ব। এই যে ভিতৰলৈ যদি বহুত ভিতৰত যায় তেতিয়াহ'লে 100 টকা কৰি লয়। ভাল লাগে পৰিৱেশটা আৰু বহুত ধুনীয়া। কিন্তু মই মানে গান বাজি আছেতো, সেইটোৰ কাৰণে চাউণ্ডটো অফ কৰিছোঁ, ভইচ ৰেকৰ্ড কৰি দিলোঁ আৰু উপায় নাই। ভাল লাগে আৰু এই যে ইহঁতে যাব লাগছে ভিতৰলৈকে। ভাল আৰু এনে মানে মোবাইলত কৰি মানে যেতিয়া আহিলে বহুত ধুনীয়া লাগে। এই যে নমস্কাৰ, মই আছোঁ। কি খবৰ আপোনালোক? ভালে আছে? আজি ৰাতিপুৱা আহিলোঁ মাক দৰ্শন কৰবা। এটা ৰিজাৰ্ভ পাইছিলোঁ, আহিলোঁ। তাৰপিছত আৰু এটা ৰিজাৰ্ভ হ'ল, এইটো মই গৈ আছোঁ উৰপদ বুলি। ইহঁতে বোলে উৰপদত লৈ ঘূৰালোঁ অলপ। ইহঁতে এতিয়া লাইফ জেকেট পিন্ধিব লাগছে। ইহঁতে যাব মানে এই বিলৰ মাজলৈকে যাব, এই যে তালৈকে যাব আৰু। তাত গ'লে 50 টকা টিকেট লয়। ইহঁতে কল আছে লাইফ জেকেট পিন্ধি। ভালে কৈছে চিষ্টেমটো, জেকেট চেকেট পিন্ধাই দিয়া ৰিক্সটো লৈছে আৰু ভাল লাগে। ৰ'দ বহুত দিছে। এই যে ইহঁতে গৈ আছে 4জন মানুহ। ইহঁতে 2জন মানুহে ভয় কৰে উঠবা। কি ভয় আছে? পানী আছে ধৰ, এতিয়া পানী ইমান বেছিও নহয়, অলপ কম, 1 বুকমান হ'ব। এই যে ভিতৰলৈ যদি বহুত ভিতৰত যায় তেতিয়াহ'লে 100 টকা কৰি লয়। ভাল লাগে পৰিৱেশটা আৰু বহুত ধুনীয়া। কিন্তু মই মানে গান বাজি আছেতো, সেইটোৰ কাৰণে চাউণ্ডটো অফ কৰিছোঁ, ভইচ ৰেকৰ্ড কৰি দিলোঁ আৰু উপায় নাই। ভাল লাগে আৰু এই যে ইহঁতে যাব লাগছে ভিতৰলৈকে। ভাল আৰু এনে মানে মোবাইলত কৰি মানে যেতিয়া আহিলে বহুত ধুনীয়া লাগে। এই যে